নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ মোৰ আন এটি মিনি ব্লগ এটালৈ। আজি আমি আহিছোঁ সতীসাধনী পাৰ্ক ব্ৰহ্মপুত্ৰ কিনাৰত। এইখন নৰ্থ ইষ্টৰ ভিতৰত চবতছে দীঘল পাৰ্ক, 6 কিলোমিটাৰ দীঘল। প্ৰথমতে ইয়াৰ বিশেষ আকৰ্ষণ চিচাৰ ব্ৰিজখনলৈ গৈ আছোঁ আমি, মানে গ্লাছ ব্ৰিজখনলৈ। আনকি ইমান ধুনীয়া লাগিব নহয়, ডাইৰেক্ট আপুনি ব্ৰহ্মপুত্ৰৰ কিনাৰটো ওপৰৰ পৰা চাব পাৰিব। বাৰিষা দিনত আৰু ভাল লাগিব। আৰু এতিয়া আমি অকণমান ছাইডতে খোজকাঢ়িলোঁ, যিহেতু খুবেই বহুত ডাঙৰ স্পেচ হয়। এয়া লুইতৰ পাৰত সূৰ্য নামিছে, মানুহবোৰ ধুনীয়াকৈ বহি পেলাই কথা পাতি আছে, মিহি মিহি হাৱা চলি আছে। কি যে সুন্দৰ পৰিৱেশ। এতিয়া খোজকাঢ়ি আমি পাম এইখন এক্সাৰচাইজ কৰা পাৰ্ক। ইয়াতে অকণমান এক্সাৰচাইজ কৰিলোঁ, তাৰপিছত খোজকাঢ়ি আৰু অকণমান আগলৈ যাম। এটা বিশেষ কথাৰে আপুনি ফ্ৰী এণ্ট্ৰি পাব এপ্ৰিললৈকে। ইয়াতে এখন মিউজিক বজাই অকণমান লুইতৰ পাৰত যাম। লুইতৰ পাৰত এজন মানুহে ধুনীয়াকৈ বহি এই পৰিৱেশটোত বাঁহী বজাই আছে অকলে অকলে। কিমান যে ভাল লাগিল।